ৱেলকাম টু এমব্ৰি প্ৰেজেন্স। আজি মই মানস বৰাই আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ যি অনলাইন পৰ্টেলত hrmsassam.in এই অনলাইন পৰ্টেলটোত আমাৰ টিচাৰৰ বা শিক্ষাগুৰুসকলৰ যি শিক্ষক-শিক্ষয়িত্ৰীসকলৰ যি তথ্য অন্তৰ্ভুক্তিৰ কথা কৈছে সেই বিষয়ে মই সবিশেষ জনাবলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকক মই পোনপ্ৰথমে আমাৰ যিখন অফিচিয়েল অৰ্ডাৰখন আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইয়াতে দেখিছে আপোনালোকে সমগ্ৰ শিক্ষা আসাম নটিচ, সমগ্ৰ শিক্ষা অসমে উলিওৱা নটিচ এখন ক'ৰ পৰা আহিছে, এক্সিকিউটিভ ডাইৰেক্টৰ সমগ্ৰ শিক্ষা অসম কাহিলীপাৰাই পঠাইছে। ইয়াতে দিছে যে ফৰ ইমপ্লিমেণ্টেশ্যন অফ ট্ৰেন্সফাৰ এণ্ড পোষ্টিং অফ টিচাৰ, শিক্ষকৰ ট্ৰেন্সফাৰ আৰু পোষ্টিঙৰ যি ফলপ্ৰসূ ব্যৱস্থা, এই ফলপ্ৰসূ ব্যৱস্থা কৰিবৰ বাবে এই ব্যৱস্থাটো কৰা হৈছে, এই ডাটা এণ্ট্ৰি প্ৰচেছটো কৰা হৈছে। আৰু যাতে পিউপিল টিচাৰ ৰেচিঅ', শিক্ষাৰ্থী আৰু শিক্ষকৰ যিটো ৰেচিঅ' হ'ব লাগে অনুপাত, সেই অনুপাত মতে যাতে বিদ্যালয়সমূহত শিক্ষক দিব পৰা যায়, নিযুক্তি দিব পৰা যায় বা ট্ৰেন্সফাৰ কৰিব পৰা যায়, তাৰ বাবে এই পৰ্টেলটো প্ৰস্তুত কৰিছে। আৰু তাৰ বাবে ইতিমধ্যে এখন আইন গৃহীত কৰা হৈছিল অসম বিধানসভাত। সেইখনৰ নাম হৈছে দ্য আছাম এলিমেণ্টেৰী এণ্ড ছেকেণ্ডেৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অৱ পোষ্টিং এণ্ড ট্ৰেন্সফাৰ এক্ট 2020 নামৰ এখন আইন প্ৰস্তুত কৰা হৈছিল। এই আইনৰ অধীনতে এই যিটো পৰ্টেল www.hrmsassam.in এই পৰ্টেলটো প্ৰস্তুত কৰি উলিওৱা হৈছে। আৰু ইয়াতে আমাৰ যিসমূহ লোৱাৰ প্ৰাইমেৰী আছে, লোৱাৰ প্ৰাইমেৰীৰ পৰা চৰকাৰী বা প্ৰাদেশিকীকৰণ হোৱা, ইতিমধ্যে যিসকল প্ৰাদেশিকৰণ হ'ল বা চৰকাৰী যিসমূহ বিদ্যালয় আছে, সকলোবোৰ বিদ্যালয় লোৱাৰ প্ৰাইমেৰীৰ পৰা আৰম্ভ কৰি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুললৈকে, অৰ্থাৎ লোৱাৰ প্ৰাইমেৰী LP হ'ব পাৰে, UP আপাৰ প্ৰাইমেৰী অৰ্থাৎ 6 to 8 থকা বা 1 to 8 থকা, বা হাইস্কুল হ'ব পাৰে, বা ছিনিয়ৰ ছেকেণ্ডেৰী 9, 10, 11, 12 থকা স্কুল। আমাৰ এই স্কুলৰ যিসকল শিক্ষক আছে সেই শিক্ষকসকলে ইয়াতে কি কৰিব লাগিব, তথ্যখিনি আপলোড কৰিব লাগিব। আৰু তাৰ বাবে এটা ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছে, সেই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটোত আপোনালোকে যাব লাগিব। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছলৈ যাবৰ বাবে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে নিজৰ মোবাইল বা লেপটপত এইটো আপোনালোকৰ লিংকটো দিয়া আছে, https://hrmsassam.in এইটো টাইপ কৰি চাৰ্চ কৰি দিলে আপোনালোকে এটা পেজ দেখিব। তাতে আপোনালোকৰ দেখা থাকিব লগইন আৰু ক্ৰিয়েট নাও বুলি দেখা থাকিব। আপোনালোকে ক্ৰিয়েট একাউণ্টত যাব লাগিব। এই চুকলে আপোনালোকৰ ক্ৰিয়েট একাউণ্ট দেখা থাকিব। ক্ৰিয়েট একাউণ্টত গ'লে আপোনালোকে এনেকুৱা এটা পেজ আহিব, এই যে টিচাৰ ট্ৰেন্সফাৰ মেনেজমেণ্ট চিষ্টেম, ক্ৰিয়েট একাউণ্ট হিয়াৰ, নেম আহিব, প্ৰথমে নাম ভৰাব লাগিব, নিজৰ শুদ্ধকৈ ভৰাব, ইমেইল এড্ৰেছ ভৰাব লাগিব, যিটো এক্টিভ এটা ইমেইল এড্ৰেছ। আপোনালোক সকলোৰে নিজৰ মোবাইল আছে, এণ্ড্ৰইড মোবাইল আছে, আৰু এই এণ্ড্ৰইড মোবাইলত নিজৰ এটা ইমেইল ID থাকে, সেই ইমেইল IDটো আপোনালোকে ভৰাব। ডেট অফ বাৰ্থ, আপোনালোকৰ নিজৰ ডেট অফ বাৰ্থ ভৰাব লাগিব। এটা মোবাইল নাম্বাৰ দিব লাগিব, এণ্টাৰ দ্য মোবাইল নাম্বাৰ, আপোনালোকৰ যিটো মোবাইল নাম্বাৰ সাধাৰণতে ইউজ হয় অফিচিয়েল কামত, সেইটো আপোনালোকে দিব। জেণ্ডাৰ দিব, আপোনালোকৰ কি জেণ্ডাৰ, মেল, ফিমেল, ট্ৰান্সজেণ্ডাৰ, এই তিনিটাৰ ভিতৰত যিকোনো এটা দিব। তাৰপিছতে আপোনালোকে একো পাছৱৰ্ড ক্ৰিয়েট কৰি দিব লাগিব। সেই পাছৱৰ্ড কেইটা দিলে ইয়াতে যিটো দুইটাতে একেটা পাছৱৰ্ড ভৰাব লাগিব, অৰ্থাৎ ক্ৰিয়েট পাছৱৰ্ডত এটা আৰু কনফাৰ্ম পাছৱৰ্ডত চেমটোৱে ভৰাব লাগিব। ইয়াৰ পিছতে এইটো দি আপোনালোকে লগ ইন কৰি দিব লাগিব। লগ ইন কৰাৰ পাছত আপোনালোকৰ কি হ'ব, এটা অপশ্যন আহিব। তাৰপিছতে ইউজাৰ আইডিটো লগ ইন কৰি পিছৰ পৰ্যায়ত লগ ইন কৰিবলৈ হ'লে আপোনালোকে কি কৰিব, ইউজাৰ আইডিটো হ'ব মোবাইল নাম্বাৰ হিচাপে থাকিব, মোবাইল নাম্বাৰটো ইউজাৰ আইডি হিচাপে থাকিব, আৰু পাছৱৰ্ডটো আপোনালোকে যিটো ইয়াত পাছৱৰ্ড দিছিলে সেই পাছৱৰ্ডটোৱেই হ'ব। ইয়াৰ পিছতে আপোনালোকে যেতিয়া লগ ইন কৰিব, লগ ইন কৰিলে আপোনালোকৰ 11টা ছেকশ্যন আহিব। পোনপ্ৰথমে আহিব স্কুল ডিটেইলছ। স্কুল ডিটেইলছত কি আহিব, এলিমেণ্টেৰী নে ছেকেণ্ডেৰী সুধিব। আপোনালোকে যদি এলিমেণ্টেৰী হয়, অৰ্থাৎ যদি আপোনালোকে LP বা UP স্কুলত কাম কৰি আছে, অৰ্থাৎ 8লৈকে থকা স্কুল যদি হয়, তেতিয়াহ'লে আপোনালোকৰ এলিমেণ্টেৰীত পৰিব। আৰু 8ৰ ওপৰলৈ থকা যদি হয়, অৰ্থাৎ 9, 10 থকা বা 11, 12 থকা স্কুল হয়, তেতিয়াহ'লে আপোনালোকে ছেকেণ্ডেৰী পৰিব। সেইমতে আপোনালোকে সেইটো ক্লিক কৰিব। তাৰপাছতে আপোনালোকৰ পাৰ্চনেল ডিটেইলছ আহিব। পাৰ্চনেল ডিটেইলছ কোনবোৰ আহিব সেইবোৰ মই অলপ পাছতে দেখাম। ইয়াৰ পূৰ্বে মই আন এটা কথা আপোনালোকক কৈ ল'ব বিচাৰিছোঁ। আপোনালোকে ইয়াত লগ ইন কৰাৰ পূৰ্বে
আপোনালোকে এই তথ্যকেইটা আপোনালোকে সাজু ৰাখিব লাগিব যে কোনকেইটা তথ্য টেটৰ মাৰ্কশ্বিট যিসকল শিক্ষকে সাধাৰণতে 2001 চনৰ পাছত বিশেষকৈ অসমত 2012 চনত পোনপ্ৰথমবাৰ টেট পৰীক্ষা অনুষ্ঠিত হৈছিল সেই টেট উত্তীৰ্ণসকলে কি কৰিব লাগিব টেট মাৰ্কশ্বিট দিব লাগিব যিসকলৰ টেটৰ মাৰ্কশ্বিট নাই বা পুৰণা শিক্ষকসকলে এইটো দিব নালাগে যাতে ডিএলএড বা বিএড মাৰ্কশ্বিট দিব লাগিব এইটো সাধাৰণতে পুৰণা টিচাৰসকলে দিব নালাগে 2001 চনৰ 3 ছেপ্টেম্বৰ আগত যোগদান কৰা সকলে তাৰপিছতে HSLC মাৰ্কশ্বিট অৰ্থাৎ হায়াৰ সেকেন্ডাৰী যিখন মাৰ্কশ্বিট সেই মাৰ্কশ্বিটখন আমি আপলোড কৰিব লাগিব গ্ৰেজুৱেচনৰ মাৰ্কশ্বিট অৰ্থাৎ যদি আমাৰ গ্ৰেজুৱেচন আছে বিএ কৰা হৈছে তেতিয়া গ্ৰেজুৱেচনৰ বিএ বিএসসি বা বিকম কৰা হৈছে তেতিয়ালে আপোনালোকৰ বা বেচেলৰ ডিগ্ৰী আছে তেতিয়ালে গ্ৰেজুৱেচনৰ মাৰ্কশ্বিট দিব লাগিব proof of date of birth যে জন্মৰ তাৰিখৰ যেটো প্ৰমাণপত্ৰ সাধাৰণতে আমি এটো মেট্ৰিকৰ এডমিটটো ব্যৱহাৰ কৰা হয় হেতু আমি দিব লাগিব তাৰপিছত এপইন্টমেন্ট লেটাৰ আমাৰ যেহেতু প্ৰত্যেকৰে একোখনকৈ এপইন্টমেন্ট লেটাৰ আছে সেই এপইন্টমেন্ট লেটাৰখন আপোনালোকে ইয়াত দিব লাগিব এইকেইটা কি কৰিব লাগিব এই ডকুমেন্ট কেইটা আপোনালোকে স্ক্যান কৰি আপলোড কৰিব লাগিব স্ক্যান কৰোতে আপোনালোকে এটা কথা মনত ৰাখিব লাগিব যে এই ডকুমেন্ট কেইটা প্ৰথম যেটা ছটা টেটৰ মাৰ্কশ্বিট ডিএলএড বা বিএড মাৰ্কশ্বিট হাই সেকেন্ডাৰী মাৰ্কশ্বিট গ্ৰেজুৱেচন মাৰ্কশ্বিট আৰু proof of date of birth আৰু এপইন্টমেন্ট লেটাৰ এইকেইটা কি হ'ব লাগিব 300 কেবিৰ ভিতৰত হ'ব লাগিব 300 কেবিতকৈ বেছি হ'ব নালাগিব এটো আপোনালোকে মনত ৰাখিব 300 কেবিতকৈ বেছি হ'লে এটা আপোনালোকে আপলোড কৰিব নোৱাৰিব তাৰপিছতে লাগিব এক কপি পাসপোৰ্ট সাইজ ফটো আপোনাৰ নিজৰ আৰু আপোনাৰ সহিটো স্ক্যান কৰি ৰাখিব লাগিব আৰু এইকেইটা ফটো আৰু সিগনেচাৰটো কি হ'ব লাগিব 50 কেবিৰ ভিতৰত হ'ব লাগিব আপোনালোকে লগইন কৰাৰ পূৰ্বে এইকেইটা বস্তু ৰাখিবলৈ হাতত ৰাখি লব মানে মোবাইলতে যদি কৰে মোবাইলত কৰি লব যদি ল্যাপটপত কৰে ল্যাপটপত ৰাখি লব যেহেতু এইকেইটা আপোনালোকে একেবাৰে শেষৰ ফালে আপলোড কৰিব লাগিব ইয়াৰ পিছতে আছে কি তথ্য আপোনালোকে আপলোড কৰিব লাগিব মানে তাত ভৰাব লাগিব অনলাইন এটা আছে ইউডাইস কোড ভৰাব লাগিব প্ৰথম কথা স্কুলৰ আপোনালোকৰ নিজৰ স্কুলৰ ইউডাইস কোড থাকিব লাগিব টিচাৰ এমপ্লয় ইয়াতে এখন ফৰমেট দিয়া আছিল একচুয়ালি যেটো আমাৰ ওয়েবসাইট দিয়া হৈছে মই ফৰমেটটো মোৰ ইউটিউবৰ যেটো ভিডিও আছে এই লিংকত মই দি দিম আপোনালোকৰ তললে কমেন্ট সেকশনত গৈ বা লিংকত গৈ চাব পাৰিব তাৰপিছত টিচাৰ বা এমপ্লয় কোড আছে যেটো আমাৰ okhomssa.com বা rims.ত এন্ট্ৰি কৰা হৈছিল তাতে আপোনালোকৰ যেসকলে কৰিছে তেওঁলোকৰ একোটা টিচাৰ বা এমপ্লয় কোড আছে সেই টিচাৰ বা এমপ্লয় কোডটো দিব লাগিব টিচাৰ বা এমপ্লয়ৰ নাম দিব লাগিব জেন্ডাৰ দিব লাগিব ডেট অফ বাৰ্থ থাকিব ক্যাটেগৰি অফ কাষ্ট জেনাৰেল ওবিসি তো কাষ্টটো আপোনালোকৰ মতে দিব ৰিলিজিয়ন ধৰ্ম দিব প্ৰেজেন্ট এড্ৰেছটো দিব লাগিব এড্ৰেছ লিখিব লাগিব পাৰ্মানেন্ট এড্ৰেছ লিখিব লাগিব আৰু দুইটা একেও হ'ব পাৰে কেতিয়াবা আধাৰ নম্বৰ দিব লাগিব মোবাইল নম্বৰ ইমেইল আইডি মাদাৰ্স নেম ফাদাৰ্স নেম মেৰিটেল ষ্টেটাস বিয়া পাতিলে নে নাইবা সিঙ্গল মেৰিড তেনেদৰে স্পাউস নেম যদি বিয়া পাতিলে আপোনাৰ মানে সংগীৰ নাম দিব লাগিব পাৰ্সোনাল আইডেন্টিফিকেশন মাৰ্ক যদি আপোনালোকৰ কিবা চিনাক্তকৰণৰ বাবে বিশেষ মাৰ্ক আছে চিন আছে এটা দিব লাগিব ব্লাড গ্ৰুপ এটো চিনি গম পাইছে ডু ইউ হ্যাভ এনি কাইন্ড অফ ডিসেবিলিটি যদি আপোনাৰ ডিসেবিলিটি আছে মানে দিব্যাংগ যদি হয় আপুনি দিব্যাংগজন হয় তেতিয়াহলে আপোনালোকে ইয়েস দি তলৰ এইকেইটা অপচন দিব লাগিব কেতিয়াৰ পৰা ডিজেবল হৈ আছে সাৰ্টিফিকেটৰ নম্বৰ কি কোৰ পৰা সাৰ্টিফিকেট দিছে এইখিনি আপোনালোকে দিব লাগিব ইয়াৰ পিছতে আপোনালোকে ফিল আপ কৰিব লাগিব একাডেমিক কোৱালিফিকেশন প্ৰথমে HSLC টো নালাগে বুলি ইয়াত দিয়ে দিছে তথাপি আপোনালোকে হাতত যোগাৰ কৰি লব হয়তো বিচাৰিলে দিব লাগিব তাৰপিছতে হায়াৰ সেকেন্ডাৰী দিব লাগিব এটো তাৰ পিছতে BSc অনার্স এইচ মানে দিছে অনার্স আৰু PAWS পাস মানে হৈছে পাস কোর্স और যদি অনার্স লৈ BSc পাস কৰিছে তেতিয়াহলে হেতু খাইতে দিব লাগিব আৰু যদি পাস কোর্স লৈ পাস কৰিছে পাস কোর্স লৈ দিব লাগিব MSc যদি আছে MSc দিব পাৰিব BA অনার্স থাকিলে BA অনার্স লৈ পাস কৰিলে অনার্সত দিব BA পাস কোর্স লৈ পাস কৰিলে পাস কোর্স লৈ ঠিক তেনেদৰে MA থাকিলে MA দিব পাৰিব BCom অনার্স লৈ থাকিলে অনার্স BCom পাস কোর্স লৈ থাকিলে পাস কোর্স দিব পাৰিব ঠিক তেনেকৈ MCom থাকিলে আপোনালোকে তাৰ তথ্যখিনি দিব পাৰিব
ইয়াৰ পিছতে আছে প্ৰফেচনেল এণ্ড আদাৰ কোৱালিফিকেশ্যন। আপোনালোকৰ যিহেতু আমাৰ নতুন শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰায়খিনি প্ৰফেচনেল কোৱালিফিকেশ্যন আছে, আৰু প্ৰফেচনেল কোৱালিফিকেশ্যন নহ'লে আজিকালি শিক্ষক হিচাপে নিযুক্তিও দিব নোৱাৰে। গতিকে যিসকলৰ DLED বা BEd আছে সেইসকলে এই তথ্যখিনি ফিল আপ কৰিব লাগিব। কোৱালিফিকেশ্যন ভৰাব লাগিব, মুড ভৰাব লাগিব, মুড মানে ৰেগুলাৰ নে ডিষ্টেঞ্চ, তেনেদৰে ষ্টেটাছ ভৰাব লাগিব, পাষ্ট নে কি, মানে পাষ্ট কণ্টিনিউইং মানে কৰিয়ে থকা, হেড টু বি কমপ্লিটেড, তেনেদৰে দিব লাগিব। ছাবজেক্ট ষ্টাডিত কি কি ছাবজেক্ট আছিলে, বৰ্ড আৰু ইউনিভাৰ্চিটি, স্কুল বা কলেজ, পাছ কৰা বৰ্ষ, ৰোল নাম্বাৰ, মাৰ্কছ অফ 10 কিমান নম্বৰ পাইছিলে, এইখিনি দিব লাগিব। ইয়াৰ পিছতে আছে আপোনালোকৰ ছাৰ্ভিচ ডিটেইলছ। ছাৰ্ভিচ ডিটেইলছত আপোনালোকে দেখিবলৈ পাইছে নেম অফ দ্য পোষ্ট হেল্ড, কি পোষ্ট কৰিছে, এছিষ্টেণ্ট টিচাৰ, হেড টিচাৰ, এছিষ্টেণ্ট গ্ৰেজুৱেট টিচাৰ, এনেদৰে আপোনালোকৰ যদি অনলাইন কৰে তাতে আপোনালোকৰ অপশ্যনটো আহি যাব, যিটো অপশ্যনত আপোনালোকে পৰে সেইটো আপোনালোকে দিব লাগিব। ছায়েন্স টিচাৰ, হিন্দী টিচাৰ, তেনেদৰে দিব পাৰিব। মিডিয়াম অফ স্কুল, এইটো আছাম, আপোনালোকৰ যি মিডিয়াম হয়, আছামিজ হ'লে আছামিজ, ইংলিছ হ'লে ইংলিছ, হিন্দী হ'লে হিন্দী। ছাবজেক্টছ, কি ছাবজেক্টৰ মানে ছাবজেক্টৰ কাৰণে এপইণ্ট হৈছে, সাধাৰণতে আমাৰ LP টিচাৰখিনি অল ছাবজেক্টেই হয়। কিছু আপাৰ প্ৰাইমেৰী এই ছায়েন্সৰ টিচাৰখিনি ছায়েন্স বা মেথছ লিখিব লাগিব, আৰু যিসকল ছায়েন্স মেথছৰ নহয় তেওঁলোকে কি হ'ব, ছ'চিয়েল ছায়েন্স হ'ব। ঠিক তেনেকৈ হাইস্কুলৰখিনিও ছ'চিয়েল ছায়েন্স আৰু ছায়েন্স তেনেকৈ ভাগ কৰি দিব লাগিব। কেটেগৰী অফ পোষ্ট দিব লাগিব। পে স্কেল দিব লাগিব, কেটেগৰী অফ পোষ্ট পে স্কেল দিব লাগিব। পে স্কেলটো আপোনালোকৰ কিমান আপোনালোকে জানে সেইটো। কেটেগৰীটো হ'ল ফাৰ্ষ্ট, থাৰ্ড, ছেকেণ্ড, থাৰ্ড, তেনেদৰে ফ'ৰ্থ সেইটো। তাৰপিছতে গ্ৰেড পে দিব লাগিব। এপইণ্টমেণ্ট লেটাৰ নম্বৰ, এইবোৰ আপোনালোকৰ এপইণ্টমেণ্টত থাকিব, দিব লাগিব। পোষ্ট গ্ৰেজুৱেশ্যন নম্বৰ এণ্ড ডেট, এইটো আপোনালোকৰ এপইণ্টমেণ্টত থাকিব। ডেট অফ এফেক্ট অফ ছাৰ্ভিচ প্ৰভিঞ্চিয়েলাইজেশ্যন, যদি আপোনালোকৰ প্ৰভিঞ্চিয়েলাইজ হৈছে, মানে স্কুলখন প্ৰভিঞ্চিয়েলাইজ হৈছে বা আপোনালোকৰ চাকৰি প্ৰভিঞ্চিয়েলাইজ হৈছে, আগতে কৰি আছিলে ভেঞ্চাৰ হিচাপে, তেতিয়াহ'লে সেইটো দিব লাগিব, বাকীসকলৰ ক্ষেত্ৰত নালাগে। ডেট অফ জইনিং ইন ছাৰ্ভিচ, চাকৰিত যোগদানৰ বছৰ দিব লাগিব। ডেট অফ জইনিং ইন প্ৰেজেণ্ট পোষ্ট, এতিয়াৰ পোষ্টত জইনিঙৰ ডেট। ডেট অফ ৰিটায়াৰমেণ্ট, কেতিয়া ৰিটায়াৰ হ'ব। পিৰিয়ড স্পেণ্ট অন নন টিচিং এছাইনমেণ্ট, যে টিচিঙৰ বাদেও বেলেগ কামত, যেনে কেতিয়াবা আমাৰ BLO ডিউটি, ইলেকশ্যনৰ ডিউটি, প্লাছ আমাৰ এতিয়া ক'ভিডৰ ডিউটিটো বহুত শিক্ষকক নিযুক্ত কৰিছে। গতিকে এই যে সংখ্যাবোৰ, এই সংখ্যাবোৰ আমি দিব লাগে, যে কিমান দিন আমি তেনেকুৱা কামত, টিচিঙৰ বাদে বেলেগ কামত আমি কৰিছোঁ, সেইখিনি আমি দিব লাগে। তাৰপিছতে চেলাৰী একাউণ্ট এণ্ড আদাৰ অফিচিয়েল একাউণ্ট ডিটেইলছ, চেলাৰী একাউণ্ট আৰু আদাৰ একাউণ্টৰ আমি দিব লাগিব। প্ৰথম আহিলে পাৰ্মানেণ্ট একাউণ্ট নম্বৰ, পান নম্বৰটো দিব লাগিব। একাউণ্ট নম্বৰটো যিটো আমাৰ চেলাৰী হয়, চেলাৰী একাউণ্টটো দিব লাগিব। একাউণ্ট নেম, যাৰ নামত আছে আপোনাৰ নামটো দিব লাগিব। বেংক নেম, বেংকৰ নাম, ব্ৰাঞ্চৰ নাম দিব লাগিব। IFSC দিব লাগিব। নেম অফ দ্য ডিষ্ট্ৰিক্ট হুৱেৰ your salary account number is active, নেম অফ দ্য ষ্টেট হুৱেৰ your salary account number is active, যে আপোনালোকৰ চেলাৰী নম্বৰ ক'ত, চেলাৰী একাউণ্টটো কোন ৰাজ্য, কোন জিলাত এক্টিভ হৈ আছে, কোন ৰাজ্যত এক্টিভ হৈ আছে, সেইটো দিব। চেলাৰী পে'মেণ্ট মোড, এইটো ECS হ'ব আমাৰ। গ্ৰছ প্ৰভিডেণ্ট ফাণ্ড, GPF নম্বৰ যদি আছে GPF নম্বৰ হ'ব পুৰণাসকলৰ বাবে। GIS নম্বৰ যদি আছে GIS নম্বৰ হ'ব, এইটো আমাৰ নাই সাধাৰণতে। NPS নম্বৰ যদি আছে NPS নম্বৰ দিব লাগিব। CPF যদি আপুনি CPFৰ আণ্ডাৰ যদি CPF নম্বৰ দিব লাগিব। পাৰ্মানেণ্ট পেঞ্চন একাউণ্ট নম্বৰ PPAN, এইটো মানে আপোনালোকৰ NPS নম্বৰটোৱে হ'ব, PPANটো NPS নম্বৰটো দিব লাগিব। পাৰ্মানেণ্ট ৰিটায়াৰমেণ্ট একাউণ্ট নম্বৰ, এইটো প্ৰাণ নম্বৰটো দিব লাগিব। এইটো আপোনালোকৰ NPSৰ সকলৰ ক্ষেত্ৰত প্ৰযোজ্য, শেষৰ দুটা। যিসকলৰ NPS একাউণ্ট আছে, NPSৰ একাউণ্টখিনি এটা প্ৰাণ নম্বৰ থাকে, আমাৰ এটা প্ৰাণ কিট আহে, সেই প্ৰাণ নম্বৰটো আপোনালোকে দিব লাগিব। তাৰপিছতে আপোনালোকে কি কয়, ছাৰ্ভিচ ৰেকৰ্ড ভৰাব লাগিব, যে ক'ত আপোনালোকে চাকৰি কৰি আহিছিলে। ইউৰাইজ কোড অফ দ্য স্কুল হুৱেৰ ইউ হেভ ৱৰ্ক, যদি আগতে আপোনালোকে কোনোবা বিদ্যালয়ত চাকৰি কৰিছিল তেতিয়াহ'লে এই তথ্যখিনি আপোনালোকে ভৰাব লাগিব। এই তথ্যখিনি ভৰাৰ লগে লগে আপোনালোকৰ কিছুমান তথ্য হ'ব, কেতিয়াৰ পৰা কৰিছিল, কেতিয়ালৈকে কৰিছিল,
তেনেদৰে এইখিনি তথ্য আহি যাব এইটো আপোনালোকে যোগত কৰি ৰাখিব নহলে এৱাৰ্ড ৰিচিভড যদি কোনোবা কিবা এৱাৰ্ড পাইছিলে সেই এৱাৰ্ডখিনি কি কৰিব লাগিব ভৰাব এৱাৰ্ডৰ ডিটেইলছ ভৰাব লাগিব তাৰপিছত আহিলে পাৰ্সোনেল প্ৰমোশন ডিটেইলছ যদি প্ৰমোশন হৈছে কাৰোবাৰ মানে এনেকুৱা হ'ব পাৰে যে আমাৰ এসিস্ট্যান্ট টিচাৰৰ পৰা হেড টিচাৰ হয় সেই টিচাৰখিনি প্ৰমোশনৰ কথাটো ভৰাব লাগিব সাধাৰণতে এইটো আপাৰ প্ৰাইমেৰী বা হাই স্কুল বা হাই সেকেন্ডাৰী স্কুলতহে প্ৰযোজ্য হ'ব যে কোন পোষ্টৰ পৰা কোন পোষ্টলৈ প্ৰমোশন হ'ল এফেক্টিভ ডেট কেতিয়াৰ পৰা মানে হ'ল কেতিয়া কি তাৰিখে হ'ল স্কেল কেটেগৰী কি হ'ল স্কেল গ্ৰেড পে কি হ'ল ইয়াৰ পাছত ইনক্ৰিমেন্ট ডেটটো কেতিয়া আছে সেইখিনি ভৰাব লাগিব আদাৰ ডিটেইলছ আছে সাসপেনশনৰ বিষয় আছে যদি সাসপেন্ড হৈছে তেতিয়ালে এইখিনি ভৰাব লাগিব যদি ক্ৰিমিনেল কেছ হৈছে বা কিবা পেনাল্টি হৈছে ডিপাৰ্টমেন্ট প্ৰসিডিং হৈছে এইবোৰ আপোনালোকে ভৰাব লাগিব এইবোৰ সাধাৰণতে আমাৰ নাই বুলি ভাবিছো এইখিনি ভৰাই আপোনালোকে কি কৰিব লাগিব তলতে এইটো এটা সাইন আছে এই সাইনটো আপোনালোকে কি কৰিব লাগিব মাৰিব লাগিব এইখন হৈছে মই সাধাৰণতে ফৰমেটটো হয় যেহেতু মই এতিয়ালৈকে ভিতৰলৈ খুলি চোৱা নাই ভিতৰলৈ খুলি চোৱা নাই আপোনালোকে প্ৰথম খোলোতে কি পাব মই দেখাইছো এই পেজটো দেখা পাব এই ৰেজিষ্টাৰ কৰাৰ পাছতহে আপোনালোকে সাবমিট কৰাৰ পাছত লগইন কৰিবলৈ লগইন কৰিলে ভিতৰখিনি ওলাব আৰু তাতে মই যিখিনি কৈছিলো যে ডকুমেন্ট এই ডকুমেন্টখিনি আপলোড কৰিব তাতে আপলোড কৰিবলৈ এই তথ্যখিনি ভৰোৱাৰ পাছত মই ইতিমধ্যে যিখিনি তথ্য কলো সেই তথ্যখিনি ভৰোৱাৰ পাছত কি আপোনালোকে এই ডকুমেন্টখিনি আপলোড কৰিব লাগিব আশা ৰাখিছো আপোনালোকে ভিডিওটোৰ যোগেদি যিখিনি কথা জানিব লাগে বা বিষয়টোৰ বিষয়ে যিখিনি কথা জানিব লাগে মই জনাবলৈ সক্ষম হলো যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেনেহলে আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইব কৰিলে আমিও পৰৱৰ্তী এই পৰ্যায়ত ভিডিওসমূহ কৰিবলৈ উৎসাহ অনুভৱ কৰিম ধন্যবাদ জনাইছো